नमस्कार फागुনৰ কাব্যকানন শীৰ্ষক বিশেষ অনুষ্ঠানটি উপভোগ কৰি থকা সকলো কাব্যনৰগী ৰাইজলৈ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিলোঁ। মোৰ জীৱনৰ প্ৰথমখন কাব্যপুথি হালধি বৰণীয়া চোলা গ্ৰন্থখনৰ পৰা মই এটি কবিতা পাঠ কৰিব ওলাইছোঁ। কবিতাৰ শিৰোনাম ফাগুনৰ ৰং। ফাগুন মানেই ৰঙৰ সমাহাৰ, আকাশ বতাহ সকলোতে। ফাগুন মানেই ৰঙীন হৃদয়ৰ এমুঠি ৰাগ বসন্তৰ, প্ৰেমৰ সুবাস বিলাই হৃদয়ৰ দলিচাত আতুম টোকাৰিকৈ ৰখা এটি মিঠা সপোন। ফাগুন মানেই জীপাল হৈ উঠে জীৱনৰ সঞ্জীৱনী মন্ত্ৰ। কবিতাৰ শিৰোনাম 2 আশাৰ সফুৰা। কবিতাৰ শিৰোনাম আশাৰ নাওখনি ধুমুহা বলিছে, খহাইছে আচল মই জুমি চাওঁ পাহাৰৰ দাঁতি, বাজিছে বাঁহী এটি মৃদু সুৰ উজাইছে বুকুত। আহচোন মোক বুঢ়াই দে জীপাল কৰি অংকুৰিত হওক বীজ, বুকুত উপচি পৰক আশাৰ সফুৰা, য'ত জিলিকিব এটি হাঁহি। ধন্যবাদ।